শ্ৰদ্ধাৰ সহকৰ্মীসকল, আজি মই আপোনালোকৰ আগত আলোচনা কৰিবলৈ ওলাইছোঁ আমাৰ মহাবিদ্যালয়ৰ যিটো এপ আছে আৰু এপটোৰ থ্ৰুৱেদি আমি কেনেকৈ মহাবিদ্যালয়ৰ ৱেব পৰ্টেলত আমি কৰা ক্লাছৰ নোটবিলাক আৰু ভিডিঅ'বিলাক আপলোড কৰিব পাৰি। অৰ্থাৎ মই কেনেদৰে কৰিছিলোঁ আপোনালোকক মই সেইটোৰ বিষয়ে জনাবলৈ গৈ আছোঁ। আমি প্ৰথমতে মহাবিদ্যালয়ৰ যিটো এপটো ডাউনলোড কৰিব লাগিব। যিটো মোৰ মোবাইলত এতিয়া এপটো নাই, আপোনালোকক দেখাবৰ কাৰণে মই এপটো ইতিমধ্যে ডিলিট কৰি দিলোঁ। এতিয়া মই পুনৰ ডাউনলোড কৰিম আৰু ডাউনলোড কৰিম মই প্লে ষ্ট'ৰৰ পৰা। এতিয়া মই মোৰ মোবাইলত প্লে ষ্ট'ৰটো মই ক্লিক কৰিলোঁ। কৰাৰ লগে লগে আগতে যিহেতু মই কৰিছিলোঁ সেয়েহে মোৰ ওলাই আছে নাৰেংগী আঞ্চলিক মহাবিদ্যালয়। যদি ওলাই নাথাকে আপোনালোকে ইয়াত লিখি দিব NARANGI নাৰেংগী ANCHALIK আঞ্চলিক মহাবিদ্যালয় আহি গৈছে। ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আমি মহাবিদ্যালয়ৰ যিটো লগ'টোৰ লেফ্ট হেণ্ড ছাইডে থকা এটা আইকন হিচাপে আছে, আমি এপটো দেখিবলৈ পাম। আৰু এতিয়া মই এপটোত ক্লিক কৰিম। এতিয়া মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে ইনষ্টল কৰিবলৈ দেখালে। ইনষ্টল কৰিছোঁ মই। এতিয়া ইনষ্টল হৈ আছে। ইনষ্টল হ'ল, অপেন দেখালে। নাৰেংগীয়ান এপ ভাইৰাছ স্কেনিং হৈ আছে। এতিয়া মই অপেন কৰিব লাগিব। অপেন কৰিছোঁ। এতিয়া আমি অপেন হ'লে খুলিবলৈ হ'লে যিটো ষ্টাফ লগইন আমি মহাবিদ্যালয়ত কাম কৰা সকলো অধ্যাপক আৰু কৰ্মচাৰীকে খুলিব পৰাকৈ এটা ইউজাৰ আইডি আৰু পাছৱৰ্ড দি দিয়া হৈছিলে। ইউজাৰ আইডিটো আমি আমাৰ নিজৰ মোবাইল নাম্বাৰটো দিছিলোঁ। গতিকে মই মোৰ মোবাইল নাম্বাৰটো ইয়াত মাৰিছোঁ আৰু পাছৱৰ্ডটো আমাৰ কলেজৰ পৰা ৱেব পৰ্টেলটো আৰু এপটো যি বনাইছিলে তেখেতে আমাক দি দিছিলে আৰু মই এতিয়া পাছৱৰ্ডটো মাৰিছোঁ। পাছৱৰ্ডটো মাৰি মই যিটো মহাবিদ্যালয়ৰ এপটো খুলিম। লগইন কৰিলোঁ। এতিয়া লগইন হৈ যিটো মই খুলিছোঁ মোৰ মোবাইল নাম্বাৰ দি, সেইকাৰণে ৱেলকাম ডক্টৰ লখিমী গগৈ বুলি আহিছে। আৰু এইটো হৈছে মোৰ কাৰণে হোম পেজ। এইকাৰণে হোম পেজ বুলি কৈছোঁ যে চিধা প্ৰথমতে যিহেতু আমি মহাবিদ্যালয়ত যেতিয়া যাওঁ আমাৰ মেইন কাম হৈছে ক্লাছ কৰা। গতিকে ষ্টুডেণ্ট এটেণ্ডেঞ্চৰ কথা আহে। প্ৰথমে ছাবজেক্ট দিলোঁ। ছাবজেক্ট জিঅ'গ্ৰাফী বা এনেকৈ আমি দি যাম। নিজৰ বস্তুখিনি কৰি ষ্টাৰ্ট কৰি আমি এনেদৰে যিটো আমাৰ ষ্টুডেণ্ট এটেণ্ডেঞ্চৰ প্ৰক্ৰিয়াটো আমি সমাপ্ত কৰিম। আৰু ইতিমধ্যে আপোনালোক সকলোৱে এইখিনি কাম কৰিছে, সকলোৱে জানে। গতিকে মই এতিয়া নেক্সট পাৰ্টলৈ যাবলৈ ওলাইছোঁ। নেক্সট পাৰ্ট হৈছে কেনেদৰে আপলোড কৰিব পাৰি। ইয়াতে হোম পেজ আছে। হোম পেজটো ইতিমধ্যে আপোনালোকে দেখিলে। ষ্টুডেণ্ট এটেণ্ডেঞ্চ সেইটো দেখিলে। হোম পেজ আচলতে এইটো হয়, এতিয়া যিটো ওলাই আছে এইটো হোম পেজ হয়। আৰু নেক্সট আপোনাৰ ষ্টুডেণ্ট এটেণ্ডেঞ্চটো গম পালে। ৰিপৰ্ট, লিভ ইতিমধ্যে আপোনালোকে কৰিছে। লিভটো আমি কেনেকৈ লওঁ, লিভটো ল'বলৈ হ'লে আমি লিভত ক্লিক কৰিলোঁ। কৰাৰ লগে লগে ৱেলকাম ডক্টৰ লখিমী গগৈ, টাইপ অফ লিভ, এণ্টাৰ দ্য ৰিজন। মই ৰিজনটো লিখিব লাগিব ইয়াতে, মোৰ কি ৰিজন আছে। ডেট অফ লিভটো মই ইয়াত ভৰাই দিলোঁ। এইটো ড্ৰপ ডাউন বক্সটোত ক্লিক কৰিলে ওলাব। তাৰপিছতে নাম্বাৰ অফ ডেজ, মোক কিমান দিন লাগে। কপি অফ এপ্লিকেশ্যন, মই যিখন এপ্লিকেশ্যন প্ৰিন্সিপাললৈ লিখিম সেইখন মই মোৰ মোবাইলত ফটো মাৰি ল'ব লাগিব। আৰু মাৰি চ'জ ফাইলটো মই এনেকৈ ব্ৰাউজ কৰিব লাগিব। ব্ৰাউজ কৰি তাৰ পৰা আনি মই ইয়াতে দিব লাগিব। তাৰপিছত আহিলে ৰিলেটেড ডকুমেণ্ট। যদি কেতিয়াবা মই কিবা কাৰণত যাওঁ, ক'ৰবাৰ পৰা মোক ইনভাইট কৰে, ছাপ'জ ক'ৰবাত এক্সটাৰ্নেল ডিউটি হওক বা কিবা যদি ডিউটিৰ কাৰণে ইনভাইট কৰে, তেতিয়া ছাপৰ্টিং ডকুমেণ্ট মই ইয়াত দিব লাগিব। শেষত তেনেকৈ ফটো মাৰি ইয়াতে যিটো চ'জ ফাইলত মই ক্লিক কৰি ইয়াৰ পৰা ব্ৰাউজ কৰি ইয়াত দি এপ্লাই কৰিব লাগিব। আৰু তেতিয়া মোৰ যিটো লিভ এপ্লিকেশ্যনখন মোৰ তেনেকৈ অনলাইন ছাবমিট হ'ব। তাৰপিছতে আহিছোঁ আপলোড ক্লাছ মেটেৰিয়েলছ, যিটোৰ বিষয়ে মই আজি আপোনালোকক ক'বলৈ গৈ আছিলোঁ। আপলোড ক্লাছ মেটেৰিয়েলত এতিয়া মই ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে
ইয়াতে দুটা অপশ্যন আহিছে আপলোড ক্লাছ নোটছ আৰু আপলোড ক্লাছ ভিডিঅ'জ এতিয়া আপলোড ক্লাছ নোটছত মই ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আহিছে মই মোৰ সাবজেক্ট কি হয় দিলো টপিকটো দিম টপিকটো দিছো MCQ on GIS MCQ on GIS and REMOTE remote SCNSING তাৰ পিছত ক্লাছ কোন ক্লাছৰ কাৰণে হ'ব TTC থাৰ্ড ইয়াৰ ষ্ট্ৰীমটো দিলো আৰ্টছ সোৰ্স ফাইল এতিয়া মই তাৰ কাৰণে এটা ফাইল চুজ কৰিব লাগিব যেটো ফাইল মই আপলোড কৰিম এতিয়া মই সোৰ্স ফাইলত গৈছো মোৰ এতিয়া ফাইলটো ৰিসেন্ট নহয় মোৰ ফাইল আছিল এলবাম গ্যালাৰীৰ এলবামত আৰু ইয়াতে মই কৈছিলো যেটো 1 নম্বৰ এটো মই দিলো ৰিসিভ 1 সোৰ্স ফাইল কৰিলো আৰু ফাইলটো মোৰ হ'ল এতিয়া মই ইয়াক আপলোড কৰিম আপলোড কৰাৰ লগে লগে মোৰ হেখন তাত আপলোড হৈ গ'ল সাকসেসফুলি আপলোডেড ক্লাছ নোটছ তো মোৰ এনেকৈ আহিলে আৰু এতিয়া কি হৈছে মই যেটো আপলোড কৰিছিলো হেতু হৈছে এতিয়া আহি গ'ল তলত TTC থাৰ্ড ইয়াৰ আৰ্টছ MCQ on GIS and remote sensing geography view আৰু ডেটটো হৈছে 27/4/2020 এতিয়া মই এটো ভিউ কৰিম ভিউ কৰো কেনেকৈ আহে চাও এখানে আহিছে কোৱেশ্চন নম্বৰ 1 GIS stands for এখন এনেকৈ আহিছে আৰু এখন যেটো মই এটা ভিডিওৰ কাৰণে ৰেডি কৰি থৈছো এখন এটা প্ৰবলেম এটা আছে তাত বেক কৰিব নোৱাৰি গটিকে এখন এতিয়া মই বন্ধই কৰিব লাগিব ইয়েস কৰিব লাগিব ইয়েস কৰিলে বন্ধ হৈ যাব বন্ধ হৈ গলে মই আকৌ আপোনালোকক দেখাই আছো যেহেতু মোৰ মোবাইলত মই টেক্সট মেটেৰিয়েল আপলোড কৰাৰ পিছত ভিউ কৰিলো ভিউ কৰি বেক কৰিব নোৱাৰিলো এপছটো বন্ধ কৰি দিব লাগে তাত যেটো বেক বাটনটো এতিয়ালৈকে ইমান মোৰ এক্টিভ হোৱা নিচিনা লাগা নাই গটিকে এপটো মই বন্ধ কৰি দিব লগা হ'ল আকৌ মই এতিয়া নাৰিংগিয়ান এপটো খুলিম হে একেই প্ৰসিডিউৰ হয় ফোন নাম্বাৰ মাৰিব লাগিব আসলতে এইটো বস্তু যদি বেক কৰিলে কামটো হৈ যায় তেনেকৈ হলে আমি বাৰে বাৰে এখিনি খুলি থাকিব নালাগে এতিয়া মই আকৌ সেম প্ৰসিডিউৰ আকৌ যাম তালে গলো আপলোড ক্লাছ মেটেৰিয়েলছ দিলো গটিকে ক্লাছ নোট কেনেকৈ আপলোড হয় মই আপোনাক দেখালো এতিয়া দিও আপলোড ক্লাছ ভিডিঅ'জ আমি ক্লাছৰ ভিডিঅ'বিলাক কেনেকৈ আপলোড কৰিম ইয়াতে মই ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে কেটেগৰী সাবজেক্ট জিওগ্ৰাফি টপিক দিম how to use college web portal এটো মই আজি এটা ভিডিও ইউটিউবত আপলোড কৰিছিলো যেহেতু ইয়াতে আপলোড কৰিবলৈ বেলেগ কোনো অপচন নাই হেহে এটা মই ইউটিউবত চেনেল খুলিছিলো আৰু খুলি তাত মই ভিডিওবিলাক আপলোড কৰিছিলো আৰু তাৰ লিংকটো ইয়াত দিছিলো ক্লাছ হৈছে সিলেক্ট সাপোজ এটো হল আপোনাৰ এসএস সেকেন্ড ইয়াৰৰ কাৰণে দিলো আৰ্টছ এটা ভিডিও লিংকটো লাগে ভিডিও লিংকটো কৰিবলৈ হলে এনেকৈ কৰিলে নহব মই এতিয়া ইউটিউব চেনেলটোলৈ যাব লাগিব মই মোৰ ইউটিউব চেনেলটোলৈ গৈ আছো গলো ইউটিউব চেনেলটোত গৈ মই মোৰ চেনেলত গলো ইউৰ চেনেল আৰু যেটো মোৰ ভিডিও আছিল ভিডিওটোত মই শ্বেয়াৰ বাটন ক্লিক কৰিলো কৰি ইয়াতে কপি লিংক কৰিলো
কপি লিংক কৰি ইয়াক বেক কৰি যিটো মহাবিদ্যালয়ৰ লিংক আছিলে তাত গ'লো ইয়াতে পেষ্ট কৰি দিম পেষ্ট কৰি আপলোড কৰিলোঁ আপলোড কৰাৰ লগে লগে সাকসেসফুলি আপলোডেড ক্লাছ ভিডিঅ' ইতিমধ্যে মোৰ এই ভিডিঅ'টো ইয়াতে আপলোড হৈ গৈছে মহাবিদ্যালয়খনৰ যিটো এপটো মই পুনৰ খুলিবলৈ গৈছোঁ সেম প্ৰচিডিউৰ আৰু ইয়াতে আকৌ মই মোৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড মাৰি খুলিছোঁ এতিয়া আমি এই যিটো ৰাইট হেণ্ড সাইডৰ ৰেড কালাৰ বাটন তাক মই প্ৰেছ কৰিম প্ৰেছ কৰাৰ লগে লগে এইখিনি আহিলে ক্লাছ নোট আৰু ক্লাছ ভিডিঅ'জ ক্লাছ নোটছখিনি এনেকৈ যদি কৰোঁ আমি যিটো ৰেড কালাৰ ক্লাছ নোটছ বুলি ব্লিংক কৰি আছে তাত প্ৰেছ কৰোঁ তেতিয়া আমি এইখিনি দেখিবলৈ পাম যে এইখিনি আমি ষ্টুডেণ্ট পৰ্টেলৰ পৰাও চাব পাৰোঁ আৰু সেম প্ৰচিডিউৰ আমি ইয়াৰ পৰাও চাব পাৰোঁ এইখিনি হৈছে আপোনালোকে ইয়াত এনেকৈ চাব পাৰে মই যিটো অলপতে আপলোড কৰিছিলোঁ আপোনালোকক দেখাইছিলোঁ সেইটো ইয়াত আহি গৈছে মোৰ নাম আহিলে কোনটো ক্লাছৰ কাৰণে দিছোঁ আহিছে জিঅ'গ্ৰাফি MCQ1 GISN ৰিম'ট সেন্সিং ভিউ কৰোঁ এতিয়া ভিউ কৰিলে এখন আহি গৈছে এনেকৈ আহিছে ইয়াতে যিটো মই কুৱেশ্যনখিনি দি দিছোঁ আনচাৰটো দিয়া নাই গতিকে মই ফাইলটো ডিলিট কৰি পাছত আকৌ ভালকৈ দিম সেম প্ৰচিডিউৰ ইয়াতে বেক কৰাৰ কোনো অপশ্যন নাই প্ৰব্লেম সেইটোৱে আকৌ মই ডু ইউ ৱান্ট টু ক্ল'জ দ্য এপ য়েছে কৰিব লাগিব পুনৰ মই মহাবিদ্যালয়ৰ এপটো খুলিবৰ কাৰণে আকৌ ইউজাৰ আইডি পাছৱৰ্ড মাৰিছোঁ এতিয়া এইটো খোল খোৱাৰ লগে লগে ইয়াতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে ক্লাছ ভিডিঅ'জ আহিলে ক্লাছ ভিডিঅ'জত ক্লিক কৰিলোঁ কৰাৰ লগে লগে আমি এইখিনি এনেকৈ চাব পাৰিম এতিয়া মই লাষ্ট যিটো দিছিলোঁ ডক্টৰ লক্ষ্মী গগৈ এইচএছ ছেকেণ্ড ইয়াৰ জিঅ'গ্ৰাফি হাউ টু ইউজ কলেজ ৱেব পৰ্টেল আৰু ইয়াতে যদি ক্লিক কৰোঁ ভিউত ক্লিক কৰাৰ লগে লগে আজি মই যিটো দিছিলোঁ আপলোড তাৰ এইটো নাৰেংগী আঞ্চলিক কলেজ মহাবিদ্যালয় হাউ টু অপেন এণ্ড ইউজ দ্য ষ্টুডেণ্টছ ৱেব পৰ্টেল এইটো আহি গ'ল গতিকে আমি এইখিনি এনেকৈ কৰিব লাগিব বেক কৰোঁ এতিয়া সেম প্ৰচিডিউৰ য়েছ এইখিনিকে ক'লোঁ কেনেদৰে আমাৰ মহাবিদ্যালয়ৰ এপটো ব্যৱহাৰ কৰিব লাগে আৰু পৰ্টেলত গৈ আমি আমাৰ ক্লাছ নোটসমূহ আপলোড কৰিব লাগে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পাব ফ্ৰেণ্ডছ thanks for watching the video hope you enjoyed it don't forget to like and comment us and subscribe to stay tuned for upcoming videos thank you honestly